আজিৰ মই এইটো ভিডিঅ'টো আপোনালোকৰ কাৰণে আনিছো সবচে বেষ্ট মোবাইলৰ ভিডিঅ' এডিটিং এপছ ঠিক আছে তো কোন কোনটা এপছ আছে এন্ড কি নাম আছে এপছ কেটাৰ সেই কেটাৰ নামটো মই পুৰা ভিডিঅ'টো ডিটেইলিংত কম এন্ড কোনটো সবচে বেষ্ট ভিডিঅ' এডিটিং তো মই আপোনালোকক কম ঠিক আছে তো আপোনালোকে কি কৰিব তো আপোনাৰ তেমন কথা আছে মই কৈ লম তো ফাৰ্স্ট কথা হল আপোনালোকৰ যদি যোনটো এপছৰ পৰা ফুল কোৰ্স লাগে আপোনালোকে কমেন্ট কৰিব হেতু এপছটোৰ নাম দি কিনে তো মই হেতু এপছৰ কাৰণে এটা ফুল কোৰ্স লৈম ঠিক আছে তো আপোনালোকে কমেন্ট কৰিলে ঠিক আছে আৰু নেক্সট হল আপোনালোকৰ যোনটো এপছত ভিডিঅ' এডিটিং কৰি আপোনাৰ যোনটোত ভাল লাগে তো হেতু আপোনাৰ কাৰণে বেষ্ট মোবাইলৰ ভিডিঅ' এডিটিং এপছ হ'ব ঠিক আছে তো মোৰ কাৰণে কোনটো বেষ্ট হয় তো মই লাষ্টত কৈছো তো মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলো ঠিক আছে ফাৰ্স্টতে আপোনাৰ এপছটোৰ নাম হল CapCut ভিডিঅ' এডিটৰ ঠিক আছে তো এটা এপছটো বহুত ট্ৰেন্ডিংত চলিছে তো গোটে CapCutতে ভিডিঅ' বনায় এন্ড এডিটিং কৰে এন্ড বহুত মানে আপুনি এনিমেট টাইপৰ বনাব পাৰি ঠিক আছে তো সেকেন্ড এপছটো হল ভিডিঅ' এডিটৰ তো আপোনাৰ VN ভিডিঅ' এডিটৰ ঠিক আছে তো এইটো এপছটো আপোনালোকে বহুত মানে প্ৰফেশনাল টাইপৰ ভিডিঅ' এডিটিং কৰিব পাৰিব ঠিক আছে তো থাৰ্ডটো হল আপোনালোকৰ সবসেকে মৰমৰ এপছ তাৰ যোনটো আগতে চলিছে কাইনমাস্টাৰ তো কাইনমাস্টাৰ তো কোনে পাহৰিব নোৱাৰে তো কাইনমাস্টাৰ তো বহুত পুৰণা এপছ এন্ড মোৰ তো ফেভাৰিট আছিল ঠিক আছে আগতে তো এটা মই চেঞ্জ কৰিছো ঠিক আছে কি এপছত মই ভিডিঅ' এডিটিং কৰি আপোনাক পিছত কৈছো ঠিক আছে তো থাৰ্ডত যদি আপোনালোকে ইউজ কৰিব পাৰিব কাইনমাস্টাৰ ঠিক আছে কাইনমাস্টাৰ তো নরমাল আপোনাৰ একদম নরমাল তো জানে কেনেকুৱা ইন্টাৰফেসটো আপুনি জানে তো 4 নম্বৰত হল আপোনালোকৰ হল ইনশট ভিডিঅ' এডিটৰ ঠিক আছে তো কিছুমানে যদি ইনশটত ভিডিঅ' বনাব ভাল লাগে মানে ভিডিঅ' বনাতে তো আপোনালোকে ইনশটতো ভিডিঅ' বনাব পাৰিব ঠিক আছে তো 5 নম্বৰত হল আপোনাৰ পাৱাৰ ডিৰেক্টৰ ঠিক আছে তো পাৱাৰ ডিৰেক্টৰ তো ইটো পুৰণা এপছ কিন্তু ইটো পেইড এপছ ঠিক আছে তো কাইনমাস্টাৰ তো পেইড কিন্তু আপুনি ফ্ৰীত ইটো কেনেকৈ ইউজ কৰে আপোনালোকে জানে তো সার্চ কৰি লব গুগলত ঠিক আছে 6 নম্বৰত হল আপোনাৰ Adobe Premiere Pro Rush ঠিক আছে তো যোনে জানে Premiere Pro নামটো জানে তো এইটো কম্পিউটাৰ কাৰণে বেষ্ট ভিডিঅ' এডিটিং এপছ থাকে ঠিক আছে তো ইটো মোবাইলৰ কাৰণে এটা আছে আপোনালোকে ডাউনলোড কৰি ইউজ কৰিব পাৰিব ঠিক আছে আপুনি ভিডিঅ' এডিটিং কৰাৰ কাৰণে হেতু বেষ্ট তো 7 নম্বৰত ৰাখিছো মই উইন্ডাৰশ্বেয়াৰ আপোনাৰ যোনটো ফিল্মৰ আছে তো ঠিক আছে ফিল্মৰতো আপোনালোকে ভিডিঅ' এডিটিং কৰিব পাৰিব ঠিক আছে এইৰে কেইটামান ফ্ৰী এপছ আছে কেইটামান পেইড ঠিক আছে তো পেইডটো আপুনি কেনেকৈ ডাউনলোড কৰে হেতু তো মোৰ ভিডিঅ'টো যদি ভাল লাগিছে এন্ড লাইক শেয়াৰ এন্ড কমেন্ট কৰিব ঠিক আছে এটা মই আপোনাক কম মোৰ ফেভাৰিট এপছ কোনটো ঠিক আছে তো মই যেতিয়ালৈ মোবাইলত ভিডিঅ' এডিটিং কৰি আছো তেতিয়ালৈ মই কাইনমাস্টাৰ আৰু পাৱাৰ ডিৰেক্টৰ ঠিক আছে এই দুটা এপছতে মই ভিডিঅ' এডিটিং কৰিছো তো এটা মই অলপমান আপোনাৰ পিচিত কৰো তো মই যোনটো টেক্সট এনিমেট আৰু ভিডিঅ'টো হল ভিডিঅ'টো এডিটিং কৰো প্ৰিমিয়াৰ প্ৰোত এন্ড আপোনাৰ যোনটো টেক্সট এনিমেট এগলাইন থাকে হেকনি আপোনাৰ কৰো মই Adobe After Effects ঠিক আছে তো যোনে হেয়ৰ ওপৰত ভিডিঅ' লাগে তো আপুনি কমেন্ট কৰিব মই তাৰ ওপৰত ভিডিঅ' লৈ আহিম ঠিক আছে আজিলৈ ইমানেই ঠিক আছে